বেপাৰ কৰিছে বেপাৰ কৰিছে ফাংচনৰ নামত বেপাৰ কৰিছে আপুনি আপোনালোকে একাংশ গায়কে মই স্পষ্টকৈ কৈছো একাংশ বিহু কমিটিয়ে বেপাৰ কৰিছে নমস্কাৰ বন্ধুসকল মই ৰূপম বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ' সৈতে আৰু আপোনালোকে চাই আছে যুগ টেক আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল বৰ্তমান সময়ত যিটো চলি আছে দেৱজিৎ ভূঞা আৰু প্ৰিয়ংকা ভৰালীৰ মাজত এটা কণ্ট্ৰভাৰ্চি চলি আছে এই কণ্ট্ৰভাৰ্চিটোৰ বিষয়ে আজি আমি কিছু কথা পাতিম আপোনালোকৰ মতামত বিচাৰি মই মোৰ ফালৰ পৰা নিজৰ মতামত আগবঢ়াম আচলতে আজি আমি জানিব বিচাৰিছোঁ যে এই কণ্ট্ৰভাৰ্চিটো হোৱাৰ উদ্দেশ্য কি এই কণ্ট্ৰভাৰ্চিটো হোৱাৰ কাৰণ কি আছিল কি কাৰণে এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিৰ সৃষ্টি কৰা হ'ল তো ভুল কাৰ আছিল এই আটাইবিলাক বিষয়ে মই নিজৰ মতামত আগবঢ়াবলৈ চেষ্টা কৰিম মই আপোনালোকক ভিজুৱেল কিছু দেখুৱাম আৰু তাৰ ওপৰত মই নিজৰ মতামত আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মতামত এই বিষয়ত মই বিচাৰিম তো ফ্ৰেণ্ডছ বেছি পলম নকৰি ডাইৰেক্টলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ 5টা মেইন পইণ্ট মই উলিয়াই লৈছোঁ এই টপিকটোৰ বাবে 5টা পইণ্ট মই আপোনালোকৰ লগত এক্সপ্লেইন কৰিবলৈ আগবাঢ়িছোঁ তো ফ্ৰেণ্ডছ 1 নম্বৰ পইণ্টটো হৈছে দেৱজিৎ ভূঞাই যিষাৰ বাক্যৰ কাৰণে এই কণ্ট্ৰভাৰ্চিটোৰ সৃষ্টি হৈছিল এই বাক্যষাৰৰ আচলতে উদ্দেশ্য কি আছিল তেখেতে কি বুজাব বিচাৰিছিল এই বাক্যষাৰৰ যোগেদি তো ফ্ৰেণ্ডছ প্ৰথমতে যি কি নহওক প্ৰথম দিনা কি কৈছিল সেইটো ক'বলৈ নাযাওঁ নেক্সট টাইম যেতিয়া প্ৰিয়ংকা ভৰালীৰ লগত তেখেতে মানে কথা পাতিছিল যেতিয়া প্ৰিয়ংকা ভৰালীৰ লগত এটা টক শ্ব' তেখেতে পাতিছিল সেই টক শ্ব'টোত তেখেতে কেনেকুৱা ধৰণৰ কথা কৈছিল বা কি কথা কৈছিল সেইখিনি মই আগতে আপোনালোকক কিছু দেখুৱাই ল'ব বিচাৰিছোঁ আমি গায়িকা হয় আমি গায়ক শিল্পী হ'বলৈ যুগ লাগিব শিল্পী হ'বলৈ আমি বাট চাই থকা নাই আমি কাম কৰিব বিচাৰিছো ভাল কাম এতিয়া আপোনাৰ পছন্দ নহ'ব পাৰে কাৰোবাৰ বেলেগৰ পছন্দ নহ'ব পাৰে সেইটো পাৰ্চনেল আপোনাৰ ভিউ হয় মোৰ কথাটো হৈছে আপুনি মোৰ লগতে আৰু কেইগৰাকীমান সতীৰ্থ মোৰ মই শিল্পী বুলি কিয় কওঁ কাৰণ মই শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ প্ৰত্যেকটো টেলেণ্টক মই শ্ৰদ্ধা কৰোঁ তেওঁ সৰু হওক ডাঙৰ হওক মোৰ কাৰণে মেটাৰ নকৰে মোৰ কাৰণে মেটাৰ কৰে তেওঁ মোৰ চকুত তেওঁ টেলেণ্টেড এজন শিল্পী হয় কোনোবা শিল্পী কোনোবা গায়ক কোনোবা গায়িকাই ডিছ কৰি তোমাৰ গান গালে প্ৰিয়ংকা ভৰালী আপুনি কাৰ কথা ক'ব গৈছে মই গম পাইছোঁ কোনোবা গায়িকাই ডিছ কৰি তোমাৰ গান গালে ৰেপ গালে তেওঁ শিল্পী নহয় প্ৰিয়ংকা ভৰালী আপোনাৰ চিন্তাৰ দৰ প্ৰকাশ নকৰিব মই পুনৰবাৰ কৈছোঁ সকলোকে শিল্পী নসজাব সেইদিনাখনো অনুষ্ঠানত এনেকুৱা ধৰণৰ শব্দ কিছুমান কৈছে বেপাৰ কৰিছে ফাংচনৰ নামত বেপাৰ কৰিছে আপোনালোকে একাংশ গায়কে মই স্পষ্টকৈ কৈছোঁ একাংশ বিহু কমিটিয়ে বেপাৰ কৰিছে যি সময়ত প্ৰিয়ংকা ভৰালী অক্সিজেনৰ অভাৱত দিল্লীৰ শ লোকৰ মৃত্যু ঘটিছে অসমতো অনুৰূপ পৰিৱেশ হ'বলৈ গৈ আছে আৰু সেই সময়ছোৱাত আপোনালোকে নিশালৈকে গান নাচ কৰি আপোনালোকে বেপাৰ কৰিছে প্ৰিয়ংকা ভৰালী গান যেতিয়া গাওঁ সেইটো আমাৰ কাম নহয় বেপাৰ হয় আপোনাৰ চকুত আপোনাৰ অধিকাৰ নাই সেইটো মোৰ কাম হয় মোৰ মিউজিচিয়ানসকলে বজাই আছে ৰাতিক দিন কৰি দিনক ৰাতি কৰি আল যিবিলাক ছিংগাৰ্ছ আছে তেওঁলোকে তেনেকে ৰাতিক দিন কৰি দিনক ৰাতি কৰি অনুষ্ঠান কৰি আছে সেইটো তেওঁলোকৰ কাম বেপাৰ নহয় বেপাৰ শব্দটো ইউজ নকৰিব আপোনাৰ শিল্পী আপোনাৰ লগত বাধ্যতান্ত্ৰীসকলে বিগত বিহুৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে ক্ষতিপূৰণ বিচাৰি চৰকাৰ ঘৰলৈ কেইবাৰ গৈছিল আপুনি প্ৰিয়ংকা ভৰালী বেপাৰ শব্দ ইউজ কৰিব যিসকলে বাদ্যযন্ত্ৰীয়ে আপোনাৰ লগত বাদ্যযন্ত্ৰ সংকট কৰিছিল বিগত সময়ত কৰোণা ভাইৰাছৰ বাবে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তেওঁলোকক সাহায্য দিব লাগে বুলি চৰকাৰ ঘৰত আপুনি কেইবাৰ গৈছিল কাক যোগাযোগ কৰিছিল মোক প্ৰিয়ংকা ভৰালী আমাক ৰাইজে যদি ভাল পাই মৰম দিছে ভাল নাই পোৱা যদি আমাক মতা নাই সিধা কথা আমি আমাৰ কাম কৰিছোঁ আপুনি এচি ৰুমত বহি পেলাই এখন প্লেটফৰ্মৰ যোগেদি আপুনি যিটো কাম কৰি আছে সেইটো আপোনাৰ কাম আপুনি বেপাৰ কৰা নাই মোৰ প্ৰিয়ংকা ভৰালী এচি ৰুমৰ কথা নক'ব প্ৰিয়ংকা ভৰালী একেটা কথাই কৈছোঁ প্ৰিয়ংকা ভৰালী এচি ৰুমৰ কথা নক'ব মোৰ কামটো কাম নহয় নেকি এচি ৰুমৰ কথা নক'ব প্ৰিয়ংকা ভৰালী আমি 20-25,000 ফুট উচ্চতাৰ ওপৰত গৈ লাডাখত আমি অনুষ্ঠান পৰিৱেশন কৰিছোঁ নিজৰ জীৱনৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰি এচি ৰুমত বহি সাংবাদিকতা কৰাৰ কথা নক'ব প্ৰিয়ংকা ভৰালী আপোনাৰ মুখত শুনা নাপায় কামটো কাম হয় মই মোৰ কামটোক শ্ৰদ্ধা 25,000 ফুট উচ্চতাত গৈ অক্সিজেনৰ অভাৱত আমি অনুষ্ঠান পৰিৱেশন কৰিছোঁ প্ৰাগ নিউজে এচি ৰুমত গৈ সাংবাদিকতা আমি কৰা নাই আপুনি তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ নগৈ গড়গাঁও বাতৰি প্ৰাগ নিউজে নিদিয়ে প্ৰিয়ংকা ভৰালী নগৈ গড়গাঁৱৰ বাতৰি প্ৰিয়ংকা ভৰালী প্ৰাগ নিউজে নিদিয়ে ময়ো ফোন কৰিছোঁ ময়ো কথা পাতিছোঁ যে এইটো শব্দ ব্যৱহাৰ কৰিব নালাগিছিল ময়ো দুখ পাইছোঁ এই শব্দবিলাক ব্যৱহাৰ নকৰিব আমাৰ কামটো আমাৰ কাৰণে বহুত শ্ৰদ্ধাৰ কাম হয় আমি বেপাৰ বুলি ক'লে দুখ পাওঁ আমি বেপাৰ কৰি থকা নাই
বহু বিহু কমিটিয়ে এবাৰ বিহু পষ্টপন কৰিব বিচৰা নাই কিয় জানে প্ৰিয়ংকা ভৰালী স্পন্সৰবিলাকে তেওঁলোকক দিগদাৰ কৰিব বুলি এইটো বেপাৰ নহয় কি ক'লে বহু বিহু কমিটিয়ে এবাৰ বিহু কেনচেল কৰিব বিচৰা নাই কিয় জানে স্পন্সৰবিলাকে দিয়া টকা ঘূৰাই বিচাৰিব বুলি এইটো বেপাৰ নহয় বিহু নামত বেপাৰ হোৱা নাই আৰু বিহু নামত হোৱা বেপাৰখনত কোনে সহযোগিতা আগবঢ়াইছে আপোনালোকে গান গাওক আমি পোনপটীয়া সম্প্ৰচাৰ কৰোঁ আপোনালোকৰ গান আমি লাইভ টেলিকাষ্ট কৰোঁ নিজৰ খৰচত প্ৰিয়ংকা ভৰালী আমি লাইভ টেলিকাষ্ট কৰোঁ আপোনালোকৰ অনুষ্ঠান আমি লাইভ টেলিকাষ্ট কৰোঁ আপোনালোকৰ অনুষ্ঠান আমাৰ টকা খৰচ কৰি কিন্তু আমাৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছৰ এই দুৰ্যোগৰ সময়ছোৱাত ৰাতিলৈকে কোভিড প্ৰটকল ভংগ কৰি কিয় নাচ গান কৰি আছে আপোনালোকে সমাজৰ প্ৰতি দায়বদ্ধতা নাই ৰাজ্যৰ প্ৰতি দায়বদ্ধতা নাই অনুষ্ঠানবিলাক এতিয়াৰ পৰা হৈ থকা নাই আপুনি কমিটিৰ মানুহক হেতু যদি বেপাৰ বুলি কৈছে কমিটিৰ মানুহে আপোনাক উত্তৰ দিব আপুনি হেতু আপুনি কমিটিৰ সকলো কমিটিক একাকাৰ কৰিব বিচৰা নাই প্ৰিয়ংকা ভৰালী মই পুনৰবাৰ কৈছোঁ আপুনি মিছলিড নকৰিব সকলো কমিটি নহয় দুই এখন কমিটি আছে আমি কাৰো পৰা স্পন্সৰ লৈ গান গাবলৈ যোৱা নাই আমাক এটা অনুষ্ঠানৰ মানুহে এই স্পন্সৰে টকাটো আপোনালোকক দিয়ে আপোনালোকে পইচা পাওক প্ৰিয়ংকা ভৰালী আপোনালোকে টকা পাওক গতিকে আপুনি আপোনালোকে টকা পাওক এবাৰ যদি তুমি 5 লাখ লৈছে অহাবাৰ 10 লাখ লওক আমি ক'বলৈ নাই কমিটিয়ে যদি ফাংচন মই কৈছোঁ এবাৰ যদি 5 লাখ লৈছে অহাবাৰ 10 লাখ লওক আমি বাতৰি আমি সহযোগিতা কৰিম কিন্তু কথাটো হৈছে যি সময়ত কৰোনা ভাইৰাছে ৰাজ্যত দেশত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু সেই সময়ত আপোনালোকে প্ৰিয়ংকা ভৰালীয়ে ৰাতিলৈকে টেক্সি গাড়ী লৈ ৰাতিলৈকে আপোনালোকে গীত পৰিৱেশন কৰিছে কমিটিৰ লগত কথা পাতক যে আপোনালোকে বিহু ফাংচনত নিশ্চয় তো ফ্ৰেণ্ডছ বাক্যষাৰ কোৱাৰ প্ৰথম উদ্দেশ্যটো তেখেতৰ যি কি নহওক ছেকেণ্ড তেখেতে যেতিয়া প্ৰিয়ংকা ভৰালীৰ লগত তেখেতে কথা পাতিছিল তেতিয়া তেখেতে বাৰ বাৰ কৈছিল যে প্ৰিয়ংকা ভৰালীয়ে কোভিড যিটো SOP আছে কোভিড প্ৰটকল তেখেতে ভংগ কৰিছে আৰু তাৰ বাবে তেখেতক মানে দেৱজিৎ ভূঞাই এই কথাষাৰ কৈছে আৰু একচুৱেলি যিটো কোভিড প্ৰটকল আছে প্ৰিয়ংকা ভৰালীয়ে তাত গৈ বিহু সমিতিত গৈ পুলিচৰ পৰা পাৰ্মিশ্যন বিচৰা নাছিল প্ৰশাসনৰ পৰা পাৰ্মিশ্যন বিচৰা নাছিল যে মোক প্ৰগ্ৰাম কৰিবলৈ মোক ষ্টেজ শ্ব' কৰিবলৈ আপোনালোকে পাৰ্মিশ্যন দিয়ক মই ইমান সময়লৈকে ষ্টেজ শ্ব' কৰিম সেই পাৰ্মিশ্যনটো লৈছিল বিহুখনৰ কমিটিয়ে গতিকে যদি সেই বিহুখনক লৈ কোভিড প্ৰটকলক লৈ তেখেতৰ কিবা ক'বলগীয়া আছিল তেতিয়াহ'লে তেখেতে হয়তো প্ৰশাসনক দোষাৰোপ কৰিব লাগিছিল বা বিহু কমিটিখনক দোষাৰোপ কৰিব লাগিছিল কিন্তু তেখেতসকলে তেনে নকৰি ডাইৰেক্টলি প্ৰিয়ংকা ভৰালী বা সেইদিনা সংগীত অনুষ্ঠান পৰিৱেশন কৰা শিল্পীসকলক কিয় টাৰ্গেট কৰি লৈছিল মেইন পইণ্টটো হ'ল সেইটো তো এই বিষয়ে একচুৱেলি তেখেতে কি ভাবে বা তেখেতে কি ক'ব বিচাৰিছিল সেইটো তেখেতে জানিব বাকী তেখেতে এতিয়া যিটো কৈ আছে তেখেতে কোভিড প্ৰটকল নমনাৰ বাবে এই ফাংচনখনৰ বিৰোধিতা ষ্টেজ শ্ব'খনৰ বিৰোধিতা কৰিছিল কিন্তু ইয়াৰ ডাইৰেক্টলি আমি এনচাৰ পাব পাৰোঁ যে কোভিড প্ৰটকল প্ৰিয়ংকা ভৰালীয়ে ভংগ কৰা নাছিল SOP প্ৰিয়ংকা ভৰালীয়ে ভংগ কৰা নাছিল কাৰণ সংগীত অনুষ্ঠান দিয়াৰ পতাৰ যিটো পাৰ্মিশ্যন থাকে সেইটো প্ৰশাসনে পাৰ্মিশ্যনটো প্ৰদান কৰে আৰু পাৰ্মিশ্যনটো লোৱাৰ বাবে বিহু কমিটি জগৰীয়া গতিকে শিল্পীক এনেকুৱা ধৰণৰ মন্তব্য কৰাটো কিমান মানে গ্ৰহণযোগ্য আপোনালোকে বিবেচনা কৰি নিশ্চয়কৈ কমেণ্টত জনাব মোৰ ক্ষেত্ৰত দেৱজিৎ ভূঞাই এইটো এটা বহুত ডাঙৰ ভুল কাম কৰিছে আৰু তেখেতে ইয়াৰ বাবে শিল্পী বা প্ৰিয়ংকা ভৰালীৰ ওচৰত দোষী তো নেক্সট 2 নম্বৰ টপিকটোৰ কথা আলোচনা কৰিবলৈ লৈছোঁ দেৱজিৎ ভূঞাই বাক্যশাৰীত দেৱজিৎ ভূঞাই কৈছিল যে শিল্পীসকলক বেপাৰী বুলি কৈছিল দেৱজিৎ ভূঞাই শিল্পীক বেপাৰীৰ লগত তুলনা কৰিছে তেখেতে কৈছে যে একাংশ শিল্পীয়ে বেপাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত তেখেতে সেই মন্তব্য সলনি কৰি তেখেতসকলে কৈছিল যে একাংশ বিহু কমিটিয়ে ব্যৱসায় কৰিছে আৰু পৰৱৰ্তী সময়ত তেখেতে সেই মন্তব্যটো সলনি কৰি একচুৱেলি হয়তো তেখেতৰ ভুলো হ'ব পাৰে তাত মই ক'বলৈ নাযাওঁ বাট তেখেতে বিহু কমিটিক জগৰীয়া কৰিছিল যে বিহু কমিটিয়ে আচলতে ব্যৱসায় কৰি আছে বিহু ফাংচনৰ নামত তো বিহু ফাংচনৰ নামত ব্যৱসায় যদি কৰি আছে চব প্ৰিয়ংকা ভৰালী এজন শিল্পী বা আপোনাৰ যিমানসকলে মই এতিয়া এটা কাম কৰিছোঁ মই এটা ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টো বনাই মই মোৰ চেনেলটো মনিটাইজ কৰি কিছু টকা উপাৰ্জন কৰাৰ মই চেষ্টা কৰি আছোঁ যি কি নহওক টাৰ্গেটটোতো পইচা হয় দেৱজিৎ ভূঞা তেখেতে সাংবাদিকতা কৰি আছে এটা চেনেলত তেখেতে কাম কৰি আছে সেই চেনেলটোত তেখেতে
মানে পইচাৰ কাৰণে কাম কৰি আছে, তেখেতে সাংবাদিকতা কৰি আছে পইচাৰ কাৰণে, তেতিয়াহ'লে যদি প্ৰিয়ংকা ভৰালীয়ে গান গাই সেইটো বেপাৰ কৰিছে, তেতিয়াহ'লে দেৱজিৎ ভূঞাই সাংবাদিকতা কৰিও বেপাৰ কৰিছে। দেৱজিৎ ভূঞাই কোনো ধৰণৰ সাংবাদিক নহয়, তেখেত এজন বেপাৰী। প্ৰিয়ংকা ভৰালী যদি শিল্পী যদি বেপাৰী হ'ব পাৰে, দেৱজিৎ ভূঞা এজন বেপাৰী। আমি আটাইবোৰ আমি যিসকলে নিজক পোহপাল দিবলৈ বা নিজৰ পৰিয়ালটো চলাবলৈ যিকোনো কাম কৰি আছোঁ, আমি প্ৰত্যেকজনেই তেনেহ'লে বেপাৰী। এনেকুৱা ধৰণৰ মন্তব্য কৰা যেন মোৰ অনুভৱ হৈছে। আপোনালোকৰ এই বিষয়টোৰ ওপৰত আপোনালোকে কি ভাবে মোক কমেণ্টত নিশ্চয়কৈ জনাব। তো ফ্ৰেণ্ডছ, মই এতিয়া গৈছোঁ ডাইৰেক্টলি 3 নম্বৰ টপিকটোলৈ, বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ, গোটেইকেইটা টপিক মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। তো প্ৰাগ নিউজে আচলতে সেই টক শ্ব'টো পাতি তেনেকুৱা ধৰণৰ মন্তব্য কৰা বা দেৱজিৎ ভূঞাই তেনেকুৱা ধৰণৰ মন্তব্য কৰাৰ অৰ্থ কি আছিল? মাত্ৰ TRPৰ বাবে ইমান তললৈ নামি যাব পাৰে নেকি এনেকুৱা ধৰণৰ সাংবাদিকবিলাক বা এনেকুৱা ধৰণৰ নিউজ চেনেলবিলাক? নিউজ চেনেলটোক মই দোষাৰোপ কৰিব নিবিচাৰোঁ, বা নিউজ চেনেলটোক দোষাৰোপ কৰাৰ যুক্তিও আছে। এই যুক্তিটো মই আপোনালোকক শেষৰ টপিকটোত মই ৰাখি থৈ দিছোঁ, কাৰণ মোৰ ওপৰত নিশ্চয়কৈ ৰিপৰ্ট কিবা কিবি হ'ব। গতিকে যি কি নহওক মই ভয় নকৰোঁ, অলৰেডি মোৰ চেনেলটোত 4-5টা ষ্ট্ৰাইক আহি গৈছে। তো গতিকে মই 3 মাহৰ কাৰণে বন্ধ কৰি দিম, 3 মাহ পিছত পুনৰ ভিডিঅ' আপলোড কৰিম, কাৰণ 3 মাহত এটা ষ্ট্ৰাইক আহিলে মোৰ চেনেলটো বন্ধ কৰাব নোৱাৰে। তো ফ্ৰেণ্ডছ, গতিকে 3 নম্বৰ টপিকটো মই আপোনালোকক জনালোঁ। TRPৰ কাৰণে নিউজ চেনেল ইমান তললৈ মানে পৰি যাব পাৰে নেকি, ইমান তললৈ নামি যাব পাৰে নেকি, এনেকুৱা ধৰণৰ কাম কৰিব পাৰে নেকি মাত্ৰ TRPৰ বাবে? নে এই যিটো টপিক আছে এই টপিকটোত কিবা আমি গম নোপোৱাকৈ কিবা বেলেগ কথা সোমাই আছে নেকি? তো ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ মই বিচাৰিম, আপোনালোকক কমেণ্টত যোগে মোক জনাব। মোৰ মন্তব্যখিনি মই জনালোঁ। নেক্সট আমি 4 নম্বৰ টপিকটোলৈ গৈছোঁ। 4 নম্বৰ টপিকটো হৈছে প্ৰাগ নিউজে প্ৰিয়ংকা ভৰালীৰ সৈতে যিটো ফটো উঠিছিল, এটা ষ্টুডিঅ'ত যোৱাৰ সময়ত এটা ফটো উঠিছিল বা বাতৰি পৰিৱেশন কৰি অহাৰ পিছত উঠা বুলি প্ৰিয়ংকা ভৰালীয়ে পৰৱৰ্তী সময়ত সেই ফটোটো স্পষ্টীকৰণ দিছে। সেই ফটোটো আপলোড কৰাৰ অৰ্থ কি আছিল? ইয়াৰ অৰ্থ হয়তো আমি বুজিব পাৰোঁ যে প্ৰিয়ংকা ভৰালীয়ে প্ৰাগ নিউজৰ সৈতে বা দেৱজিৎ ভূঞাৰ সৈতে লগ হৈ তেখেতসকলে TRPৰ বাবে এই প্ৰচেষ্টা চলাইছে, কিন্তু সেইটো নহয়, কাৰণ প্ৰিয়ংকা ভৰালীয়ে এই ফটোটোৰ ওপৰত অলৰেডি স্পষ্টীকৰণ দিছে, আৰু সেই স্পষ্টীকৰণটো এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। নমস্কাৰ, মই প্ৰিয়ংকা ভৰালী। পোনপ্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি যি টক শ্ব' হৈছিলে, সেই টক শ্ব'ত আপোনালোকে যিসকলে মোক ছাপোৰ্ট কৰিছে, অনুৰাগী, মোৰ ৱেল উইচাৰ্ছসকল, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই এই মুহূৰ্তত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ বাধ্য হৈছোঁ অন্য এটা কাৰণত। যোৱাকালিৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছত আমাৰ প্ৰাগ নিউজৰ MD সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই আমাক অনুষ্ঠানটো হৈ যোৱাৰ পিছত বিশেষভাৱে তেখেতে মোক ব্যক্তিগতভাৱে মোক কৈছিলে যে যি হ'ল তুমি তোমাৰ ক'বলগীয়াখিনি ক'লা, আমাক পাৰ্চনেলি তুমিও বেয়া নাপাবা, আৰু আশা কৰোঁ তুমিও আমাক বেয়া নোপোৱা। ময়ো ক'লোঁ যে মই বেয়া পাবলগীয়া কথা যিখিনি আছিলে মই তাৰ কাৰণে মই উত্তৰ দিবলৈ আহিলোঁ, ক'লোঁ। আৰু তেওঁলোকে মোক অতিথি হিচাপে সেইখিনি শেষ মুহূৰ্তত তেওঁলোকে মোক সুন্দৰভাৱে তেওঁলোকে বিদায় দিওঁতে তেওঁলোকে সেইখিনি সময়ত এখন ফটো একেলগে তুলিছিলে। ভদ্ৰতাৰ খাতিৰত ময়ো তুলিছোঁ তেওঁলোকৰ লগত। কিন্তু মই এইটো কথা বুজি পোৱা নাই, এই ফটোখন লৈ আজি তেওঁলোকে শ্বেয়াৰ কৰি পেলাই কি বুজাব বিচাৰিছে, ইয়াৰ আঁৰত ৰহস্য কি? যেতিয়া প্ৰথম গম পাইছোঁ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই এইখন ফটো তেওঁ শ্বেয়াৰ কৰিছে, তেতিয়া মই তেখেতক ব্যক্তিগতভাৱে ফোন কৰি কৈছোঁ যে এই ফটোখন আপুনি আজি কিয় শ্বেয়াৰ কৰিছে? মানুহক বেলেগ ধৰণে এই কথাখিনি ঘূৰাই পেলাই বুজোৱাটো মই এইটো কথা কেতিয়াও সমৰ্থন নিদিওঁ। ফটো এখন তুলি পেলাই তেওঁ আজি সেইখন ফটো শ্বেয়াৰ কৰাটো মই ভাল পোৱা নাই। গতিকে মই তেখেতক ব্যক্তিগতভাৱে সেইটো কথা প্ৰশ্ন কৰিলোঁ। তেখেতে তেতিয়া ক'লে হ'ব, মই এখন ফটো গুচাই দিম। কিন্তু ইতিমধ্যে সেইখন ফটো কেইজনমান ব্যক্তিয়ে শ্বেয়াৰ কৰি আছে। যিসকলে শ্বেয়াৰ কৰি আছে, মই ভালকৈ আপোনালোকক জনাবলৈ বিচাৰিছোঁ, মোৰ নিচিনা সাধাৰণ গায়িকা এগৰাকীৰ প্ৰয়োজনো নাই বুজাবুজি কৰিবৰ কাৰণে। আমি কষ্ট কৰি উঠা মানুহ, কষ্ট কৰি যাম। নাই আগতে বুজাবুজি কৰিছিলোঁ, নাই কৰি আছোঁ, নাই কৰিম ভৱিষ্যতলৈ। আৰু ব্যক্তিগতভাৱে মই মোৰ ফালৰ পৰা সম্পূৰ্ণভাৱে আপোনালোকক জনাই দিছোঁ, বিশেষকৈ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আৰু প্ৰাগ নিউজক মই জনাইছোঁ, আপোনাক বিশেষকৈ সঞ্জীৱ দা মই যথেষ্ট সন্মান কৰোঁ আগৰ পৰাই। আপোনাৰ লগত কথাটো বেলেগ, কিন্তু দেৱজিৎ ভূঞা ডাঙৰীয়াৰ লগত মোৰ যিখিনি কথা আছিলে সেইখিনি সম্পূৰ্ণভাৱে মই মুকলিকৈ ক'লোঁ। মই আপোনাক কৈছোঁ বিশেষভাৱে, আপুনি এইখন ফটো প্ৰথমতে শ্বেয়াৰ কৰিছিলে, মই তেতিয়া মনা কৰাৰ পিছত আপুনি গুচালে, তাৰপিছত এখন ফটো কেনেকৈ শ্বেয়াৰ হ'ল আৰু
কি বুজাইছে মই এইটো কথা আপোনাক সুধিব বিচাৰিছো আপুনি স্পষ্টভাৱে কওক যে মোৰ আপোনাৰ লগত বুজাবুজি হৈছিলে নে আপোনালোকৰ অনুষ্ঠানটোৰ লগত বুজাবুজি হৈছিলে কাৰণ মই জনাততো মই তেনেকৈ যোৱা নাই গতিকে আপুনি আৰু আপোনাৰ প্ৰাগ নিউজৰ সেই ব্যক্তিসকলক মই সুধিব বিচাৰিছো আপোনালোকে স্পষ্টভাৱে এইখিনি সম্পূৰ্ণভাৱে মানুহক মুকলিকে কওক আৰু মোৰ বুজাবুজি কেতিয়াও আপোনালোকৰ লগত নাছিল কাৰো লগত নাছিল নাই এতিয়া আছে নাই আগলৈ হ'ব আৰু মই ব্যক্তিগতভাৱে আপোনালোকক জনাও যে কোনো দিনাই আপোনালোকৰ প্ৰাগ চেনেলৰ কোনো অনুষ্ঠানত যাতে মোক নেমাতে মোৰ অনুষ্ঠান যাতে আপোনালোকে লাইভ নকৰে মোৰ গান যাতে আপোনালোকে নবজায় সম্পূৰ্ণভাৱে মই ব্যক্তিগতভাৱে আপোনালোকক বয়কট কৰিছো ধন্যবাদ তো প্ৰিয়ংকা ভৰালীয়ে এইদৰে নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছে তেখেতে নিজে ফোন কৰি জনাবলৈ কৈছে যে এই ফটোটোৰ আপলোড দিয়াৰ অৰ্থ কি আপোনালোকে এই ফটোটো আপলোড দিয়াৰ মানে পিছত কিবা লুকাই আছে নেকি এনেকুৱা ধৰণৰ কথা বেছি বঢ়ালে বাঢ়ি যায় থাকে কথাবিলাক তো এনেকুৱা ধৰণৰ ফটোটো আপলোড দিয়াত প্ৰিয়ংকা ভৰালীৰ যে কিবা হাত আছে এনেকুৱা লগা নাই কাৰণ তেখেতৰ যদি কিবা হাত থাকিলেহেঁতেন তেখেতে নিজে স্পষ্টীকৰণ নিদিলেহেঁতেন নেক্সট কৈছোঁ এতিয়া মই 5 নম্বৰ টপিকটোলৈ 5 নম্বৰ টপিকটো হৈছে প্ৰাগ নিউজে এফবিত কিছু সময় আগতে এটা পোষ্ট দিছে সেই পোষ্টটোত তেখেতসকলে লিখিছে ষ্টুডিঅ'ত তুমুল সংঘৰ্ষ প্ৰিয়ংকা ভৰালী আৰু দেৱজিৎ ভূঞাৰ মাজত দুটা ফটো দি তেখেতসকলে লিখিছে মই ফটোটো এই মুহূৰ্তত আপোনালোকক স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ তো এই ফটোটো তেখেতসকলে এফবিত আপলোড দিছে ফেচবুকত আপলোড দি তেখেতসকলে তাত লিখিছে তুমুল সংঘৰ্ষ আপুনি কাৰ পক্ষত তো একচুৱেলি এটা এনেকুৱা ধৰণৰ তেখেতসকলে ভাবি লৈছে যে প্ৰিয়ংকা ভৰালী আৰু দেৱজিৎ ভূঞাৰ মাজত এখন বা ডাঙৰ কাজিয়া আপুনি কাৰ পক্ষত আছে যেনেকৈ ভাৰত আৰু চাইনাৰ মাজত এখন কাজিয়া হৈ আছে এতিয়া পাকিস্তানক বা আন দেশবিলাককো দিছে আপুনি কাৰ পক্ষত আছে এনেকুৱা ধৰণৰ কাম তেখেতসকলে কৰা যেন মোৰ অনুভৱ হৈছে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে এই টপিকটোৰ ওপৰত বা এই বিষয়টোৰ ওপৰত আপোনালোকৰ মতামত মোক কমেণ্টত জনাব এই ফটোটো এনেকুৱা ধৰণৰ এটা সাধাৰণ কথাক ইমান ওপৰলৈ নিয়াৰ কাৰণটো কি একমাত্ৰ হয়তো টিআৰপি আৰু টিআৰপিৰ বাবে এইবিলাক কাম আচলতে কৰি লাভ নাই কাৰণ চাওক আজি 13 বছৰীয়া ছোৱালী এজনীৰ কথাটো আপোনালোক সকলোৱে জানে তেখেতৰ নিউজটোত ইমান কিয় গুৰুত্ব প্ৰদান কৰা নাছিল এনেকুৱা ধৰণৰ নিউজ চেনেলবিলাকে এনেকুৱা ধৰণৰ বুলি কোৱাৰ লগে লগে যদি এই সাধাৰণ কথাটোত আপোনালোকে টাৰ্গেট কৰি লৈ এই সাধাৰণ নিউজটোক আপোনালোকে এটা বৃহৎ নিউজ বনাবলৈ চেষ্টা কৰে এটা সৰু টপিকক আপোনালোকে বহলাই লৈ গৈ এটা বহুত ডাঙৰ ইস্যু কৰি দিব বিচাৰে বা ইস্যু কৰি দিব পাৰে তেতিয়াহ'লে সেই ডাঙৰ ইস্যুটোক আপোনালোকে কিয় সৰু বনাই থৈ দিলে সেই ডাঙৰ ইস্যুটোক আপোনালোকে কিয় আপোনালোকৰ যিখিনি সক্ষমতা আপোনালোকে যুঁজিব পৰা সক্ষমতা আছে আপোনালোকৰ মিডিয়া চেনেলৰ জৰিয়তে আপোনালোকে কিয় আপোনালোকৰ পাৱাৰ সেই টপিকটোৰ ওপৰত দেখুৱাবলৈ চেষ্টা নকৰিলে এজনী শিল্পী বা এগৰাকী গায়িকাৰ ওপৰত আপোনালোকৰ পাৱাৰ দেখুওৱাৰ চেষ্টা আপোনালোকে কিয় কৰিছে এই ভিডিঅ'টোত মই সকলো পক্ষৰ পৰা প্ৰাগ নিউজ বা দেৱজিৎ ভূঞাৰ ভুল দেখা পাওঁ আৰু আপোনালোকৰ মতামত মই বিচাৰিব চেষ্টা কৰিম পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় এই টপিকটোৰ ওপৰত মই পুনৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপডেটবিলাক পাই থাকিবলৈ বেছিকেলি এইটো টেকনিকেল চেনেল হয় বাট বনাব ইচ্ছা গ'ল এই ভিডিঅ'টো তো বনাই দিলোঁ ধন্যবাদ